যেতিয়া লগৰ ছোৱালী ঘৰত আহে পঢ়াৰ নাম কলিয়ে তাই একদম যেনেকে জুই কি ইনকে চিছা সঁচা কথা কৈছো তোমাৰ এনে পঢ়া পাতি চব ঠিকে আছে পৰীক্ষাত কেনে হেন মাৰ্ক পাইছি অকণমান ফাৰ্ষ্ট নম্বৰ ৰিজাল্ট না ফাৰ্ষ্ট ক্লাছ পাইছি ও ঠিক এনে তো ঘুৰাৰ টাইমত চবৰে লগত ঘুৰবা যা বেলেগ চবে একে বুলি কৈ কেনে চবে একে বুলি কৈ ইটা কি হল হা তোৰ মাৰ্ক কেনে আইছি তোৰ পইণ্ট কি আইছি মানে খুৰীমা হস্তেলৰ পানী বেয়া যে বহুত চুলিগিলা খৰি খৰি যায় তো সেইকাৰণে কাটি দিছো তথাপি এখনি এনে এনকে কি কাট মানে তোৰ হে এগুলা ভাল নালাগে নহয় অলপ সিম্পলত থাকবা লাগে ভাল লাগে এনে থৌকাই আছিলা আপিটো এগুলা বলে ভাল নাই আজিকালি চলে খুৰীমা ফেশন দে তুমি বহা দে মই চা কৰি আনো খুৰীমা বই আছে না পবিদা আমাৰ মাইনা হেনে হেনে গমছে না মানে কিবা কিবি কৈ থাকে এগাখান ফেশন যে মাউন কোত জানি আর সেই কাৰণে বই আছে না পবিদা কো নাই বনি সবৰে মাকৰ সেই একে কথা আমাৰ ঘৰত যা আমাৰ মই সেই একে কথাই শুনি থাকো সেই কাৰণে অলপ শান্তি লগাইছো break up drama তা কল কৰো নেকি ভাল লাগা নাই বা নকৰো ভাই নকৰো এন্তা মোক কোনি বুলি আপছি হি হেনকে কবা লাগা আছিল কি হয় দা মানছু দস্তু মোৰ কিন্তু হি হেনকে কবা লাগা একো নাই দস্তুৰ মন হি মই জি নকলিও হি মোৰ লগত চলবা লাগব যদি ইটা এখনি কথা যদি চলবা না পাছ হৈ ঘন্টা সংসাৰ চলাব হি হই কথাটো হসা কথাই আর তুই মোৰ মতে দি নালকে আর যেহেতু তোৰ ইমান অশান্তি আৰু ইটাই যদি নুবুজে পিছত কি বুঝবো বহুত মৰম কৰে মোক তেনেহলে থাক কল বেক কল কৰ কিয় কৰিম ইমানে যদি তাৰ মোৰ প্ৰতি মৰম ইমানে যদি হি মোক ভাল পায় ইটা কল নকলা 2 দিন হৈ গেল 2 দিন তেনেহলে বাকি বাড়ি কি বুলি ভাবছি মই খালে ৰে এনে এনে মানে ইমান দিনৰ মানে অশান্তি কৰি থাকাতকে তাত কৰি বাদেৰি যেহেতু ইটা তৈও যাবা নৰা হিও নৰে তাতকে থাক আৰু যেহেতু 2 দিনকে যদি থাকবা পাছি পিছতো তো থাকবাই হব না এক্স্যাক্টলি মামা একসপ্ত হা हेलो हेलो राहुल नो I love you too mood swings दीवानी हाँ दीवानी दीवानी हो गई मशहूर मेरे इश्क की कहानी हो गई जो जगने ना मानी तो मैंने भी ठानी कहा थी मैं देखो कहाँ चली आई नजर जो तेरी लगी मैं दीवानी हो गई बोले जाए It's the motherfucking Eagle Double G. Snoop Dogg